নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। এয়া দেখিছে আপোনালোকে, মোৰ এই চাৰিটা ৰুম বনাইছোঁ। এই দুটা ৰুমৰ চিলিং খুৱাব আছে। এতিয়া এইটো চিলিঙৰ কাঠ এতিয়া আমি আনিবলৈ যাম। তাৰ আগতে কিবা অলপ খাই লওঁ। এই দুটা ৰুম, এইটো চিলিং খুৱাব আছে। কিটচেনটোতো চিলিং খুৱাব আছে। কিটচেনত এই দুটা ৰুম আৰু এইখন বাৰাণ্ডা বুলি ক'ব পাৰি, এইটো ছাইড কৰিডৰ বুলি ক'ব পাৰি। এয়া আমাৰ আজি ৰাতিপুৱাৰ জলপান। মায়ে ধুনীয়াকৈ খাব ধৰিছে। এয়া চিৰা, দৈ আৰু এই গুড়, কল। আমাৰ আজি ৰাতিপুৱাৰ জলপান এয়া। আজি কিমান ভাত খাব আৰু ভাত মাজে মাজে ভাত খাব নালাগে, এইবিলাক খাব লাগে। কেনেবা দৈ কেনেকৈ? ভাল হৈছে দৈ। ঠিক আছে বন্ধু বান্ধৱীসকল, আমি এতিয়া খাই লওঁ। মায়ে কি কৈছা? কাঠলৰ গুটি নাখাইছোঁ। কাঠলৰ গুটি আঞ্জা ৰান্ধিবি? কাঠলৰ গুটি খাৰেদি খাব বিৰাট ভাল। হয় নেকি? খাৰেদি বনাবি? খাৰেদি বনাম। তাতে জ্বলা, পিঁয়াজ, তাৰপিছত আদা, ৰহুন দি থুপথুপীয়া কৰিম। এয়া আমি পাই গ'লোঁ কাঠৰ দোকান। ইয়াৰ আগতে এডভান্স কৰা আছিল, আগতে এডভান্স দি থোৱা আছিল। দা আহিছে মালটো। নমস্কাৰ। অঁ এই কি আছিলে? তিনি আছিল। হা? সেইটো তিনি আছিল। অঁ, আঢ়াই হিচাপ কৈছোঁ। এয়া আমাৰ কাঠখিনি গাড়ীত তুলি আছোঁ, এই বজাই দি আছে। তাৰপিছত আৰু আমাৰ এই খুৰাক লগ পালোঁ, বিৰাট ৰসাল ব্যক্তি। কথা পাতি বিৰাট ভাল লাগিছে। আপোনাৰ খুৰা ইয়াতে সন্মুখতে দোকানখন না? অঁ অঁ, এই সোণাৰী দোকানখন না? আচ্ছা, ঠিক আছে। আমি এতিয়া চিলিঙৰ কাঠখিনি গাড়ীত তুলি দি গৈ আছোঁ। এতিয়া আমিও পিছে পিছে গৈ আছোঁ। এয়া বাগমাৰা, আমি বাগমাৰাৰ পৰা কাঠখিনি ল'লোঁ। এয়া আহি আমি বাগমাৰা চক পালোঁ। এইটো বাগমাৰা চক। এয়া বাগমাৰা আৰক্ষী চকী। এতিয়া আমি বজালী ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্টৰ LOCত আহি পাইছোঁ। বৰ্ডাৰ, এইটো সীমাৰ আলি বুলি কয়। এইফালে বজালী ডিষ্ট্ৰিক্ট, সেইফালে বাক্সা ডিষ্ট্ৰিক্ট। এয়া আমি বাক্সা ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিলোঁ। আমি বাক্সা ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিয়ে পাম এইখন বিখ্যাত বৃন্দাবন ৰেষ্টুৰেণ্ট। এয়া ভূতেবাবৰী চক। এতিয়া ইয়াৰ পৰা আমি ভিতৰত সোমাম।
দেউতা হা থম ৰ এক গাড়ী আহি পালে ঘৰ কাঠৰ গাড়ী ঘৰ আহি পালে এতিয়া কাঠ সেই নমাই লওঁ আমাৰ বাইদেউৰ হাঁহি এয়া আমাৰ কমল দাসৰ হাঁহি এয়া কাঠখিনি এনেকৈ জাপি লৈছোঁ মোক আমাৰ দেউতাই হেল্প কৰি আছে এতিয়া এই কাঠটো হ'ল আপোনাৰ 1.5 আঢ়ৈ এইটো চালু চাইজ বুলি কয় এতিয়া কথাটো কেনেকুৱা 2-3 আচলতে বাটাম খোৱা হয় এতিয়া 2-3 বাটাম খোৱাব দৰকাৰ নাই এচি বৰ্ডহে থাকিব এতিয়া 2-3 হিচাপ কৰিব গ'লে 18 কেপি কাঠ হয় এতিয়া 12 কেপি এতিয়া আপোনাৰ 6 কেপি কাঠ লাভ হ'ল আৰু এইটো ভাল কাঠ কম দামী কাঠ হ'লে সেইটো ডাঙৰ দিব লাগিল হয় আৰু ঘূনে ধৰা চান্স থাকে এইটো ঘূণ পোক নধৰে এইটো সখন কাঠ বুলি কয় এইটো পাৰ কেপি 1200 টকা এতিয়া আপোনালোকে ক'ব সখন কাঠ কেনেকুৱা আপোনালোকৰ কমেণ্টবিলাক দিব ঠিক আছে আমি কাঠখিনি পৰিপাটি কৰি থৈ লওঁ বৰষুণ চৰষুণ নপৰাকৈ মিস্ত্ৰী বা কেতিয়া আহে এতিয়া কাঠখিনি থোৱা হ'ল গা পা ধুলো গা পা ধুই এতিয়া ভাত খাওঁ আমাৰ দেউতাই আজি বেলেগ কাঁহীত ভাত খাইছে বা আমাৰ আজি কি বনাইছে এয়া দালি বটা না দালি বটা দাইল এয়া কলা কচু এয়া কঁঠাল গুটি খাৰ দিয়া নেমু টেঙা ঠিক আছে ভাত খাই লওঁ বাৰু বন্ধু বান্ধৱীসকল এয়া আজি আমাৰ নৰসিংহ গোসাঁইঘৰ কীৰ্তন ঘৰত আমাৰ এখন শৰাই আগবঢ়াব খুজিছে এয়া আমাৰ শৰাইৰ কাৰণে প্ৰসাদ কল এইফালে প্ৰসাদ নাৰিকল পাণ তামোল এই কি মাহ ধূপ তেল কলপাত তে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই অহাকালি লগ পাম তেতিয়াহ'লে মা বাই বাই দিয়া জয় নৰসিংহক চিন্তি